তো গাইজ আৰু এক অভাৰত 8 ৰান লাগে কোন যে হ'ব কোন হাৰিব আপোনালোকে চাই থাকক মই অন কেমেৰা লাইভ দেখাই আছো আপোনালোকক মাছি পাৰ মকে থছি নাই দে হেল্ল গাইজ ওয়েলকাম বেক টু ইউটিউব চেনেল তো আজি বহুত দিনৰ পৰা ঘৰৰ পৰা ওলাব পৰা নাই কৰোনাৰ কাৰণে তো আজি এনে একবাৰ ফুৰি আহিম ওচৰে পাজৰে ফুৰি আহিম আৰু আজি আমি যাম চাইকেল লৈ কাৰণ বহুত দিন চাইকেল চলোৱা নাই সেইকাৰণে চাইকেল লৈ যাম বুলি ভাবিলে আৰু কাৰণ এটা আছে চাইকেল লৈ যোৱা তাৰ আগতে কৈ আছো কাৰণটো কিন্তু চাকতে পাম নাই তাৰ আগতে পাম অলপ দি লওঁ পাম মাৰ চাকতে একদমেই পাম নাই আৰু এতিয়া পাম চাম দিয়া হৈ গ'ল কমপ্লিট দুটা চাকাত ফুল পাম দি দিলো বলক পেডেল মাৰি মাৰি গৈ থাকো আৰু এনেকে সৰু এটা ৰাস্তাৰ মাজেৰে আমি গৈ আছো ক'ত যাই আছো আমি নিজে নাজানো এটা ল'ৰা তাত যাম কি জানি চাইকেল মাৰি মাৰি গৈ আছো চাওক চাইকেল আৰু এনেকে বিন্দাছ কোনো নাই একদম মানে পুৰা ফ্ৰেছ অক্সিজেন ইয়াতে পোৱা যায় আৰু মই কৰি আছো ড্ৰাইভিং আৰু ই কৰি আছে ড্ৰাইভিং মানে চলাই আছে আৰু চাওক কি বঢ়িয়া একদম মানে মুক্ত পৰিৱেশ ইয়াতে একো কৰোণা চৰোণা নাই ইয়াতে বিন্দাছ আৰু বহুতে ঘৰৰ ভিতৰত সোমাই আছো কিমান সোমাই থাকিম বুলি ভয় লাগে উপায় নাই পুলিচ চুলিচ আহিলেও মাৰ খালো আৰু উপায় নাই আৰু ঘৰ সোমাই থাকিব নোৱাৰি না এনেকে আৰু ইয়াতে আমি চবে দুটা মাস্ক মাৰি আহিছো আৰু ইয়াতে কোনো মানুহ চানুহ নাই চাওক চব ছ'চিয়েল ডিষ্টেঞ্চ পুৰা মেইনটেইন হৈছে গৈ আছো আমি এটা সৰু ৰাস্তাৰে আৰু এইখন দলংখন পাব ধৰিছে মই অলপ নামি দিলো আৰু চাওক কি বঢ়িয়া ৰাস্তা কোনো নাই আৰু বতৰৰ কাৰণে চাউণ্ডটো অলপ বেয়া পাব পাৰে এটা ল'ৰা তাত গৈ আছো বহুত দিন ঘৰত সোমাই আছিলো কৰোণাৰ কাৰণে ক'ত ভিডিঅ' চিডিঅ' বনাব কাৰণে ভিডিঅ' এটা হ'ব আৰু ওলাইও যোৱা নাই অলপমান আৰু দুটা মাস্ক মাৰি আহিছো এইগিলা ছ'চিয়েল ডিষ্টেঞ্চ কোনো নাই চাওক ছ'চিয়েল ডিষ্টেঞ্চৰ কথাই নকৰে ইয়াতে চাওক আপোনালোকে আৰু এইবিলাক ভুল নাভাবিব আৰু এইবিলাক কৰোণাত ঘূৰি আছে তো ঘৰৰ ওচৰতে আৰু গাইজ ইফালে গৈ আছে মই ভিডিঅ' বনাই থকা দেখি গৈ আছে ৰ এইখিনি পেডেল নামাৰাকে যাম আমি ফ্ৰী এইখিনি ফ্ৰী তো গাইছ আৰু চাইকেল লৈ আৰু এটা কাৰণ আছে সেইটো কাৰণ হৈছে কি জানেনে বাইকত দুটা কথা মানা কৰি দিছে নহয় চাইকেলত কোনে কি কৰিব চাইকেল মেইন সেইকাৰণে চাইকেল লৈ আহিছোঁ যোনটো ল'ৰা তাতে আহিছিলোঁ সি এতিয়া বল খেলি আছে তাতে গৈ আছোঁ আৰু ক'ৰ বাৰীৰ মাজে মাজে আহি এইটো বল খেলি আছে এইটো বল খেলি আছে তো গাইছ বল তাতে গৈ থাকা আৰু ইয়াতে বল খেলি আছে চাওক মই অলপমান দেখাই দিছোঁ চেছ মাৰ বলিং কৰি আছে মাৰা নাই মানে দেখা নাই মানে ছাগলীটো লেগ এম্পিয়াৰ ছাগলীটো পিছফালে ঘুরছি একবার ইন্ডিয়া ধোনি মাহি কি ধোনি মাহি চাবেন বাপ্পা একদম ধোনিয়েই পিছফালে বা ধোনিয়ে তো গাইছ তাৰ পৰা এতিয়া আহিলো আৰু এতিয়া আহি পেলাই তাতে পুলিচ চুলিচ অহাৰ কথা আছে না সেইকাৰণে এতিয়া আহিলো আৰু ইয়াতে কিবা বল মানে মই খেলিব নাযাওঁ এনে চাব যাম আৰু বল খেলাতে ল'ৰাবিলাকে বল খেলি আছে পথাৰৰ মাজে মাজে আৰু এনেকুৱা জেগাত বল খেলি আছে পুলিচেও বিচাৰি নাপায় কোনো টেনশ্যন নাই আৰু সকলোৱে মাস্ক মাৰি আছে ছ'চিয়েল ডিষ্টেঞ্চ পুৰা মেইনটেইন কৰি আছে চাওক কিমান ডিষ্টেঞ্চ সি আছে মই আছোঁ ইয়াত তাতে এইবিলাক ডিষ্টেঞ্চ এইবিলাক আপোনালোকে ভুল ধৰি লাভ নাই আমি পুৰা মেইনটেইন কৰি আছোঁ এতিয়া বলক গৈ থাকোঁ আৰু সেইবিলাক আপোনালোকে দেখা পাইছে আৰু সেইবিলাক ল'ৰাবিলাক তাতে বল খেলি আছে বহুত দূৰত আছে এতিয়া আমি যাবৰ কাৰণে ৰাস্তা বিচাৰি আছোঁ ৰাস্তা বিচাৰি পোৱা নাই মানে ইয়াৰ পৰা ৰাস্তা ওলাব লাগিব দিয়কচোন কিন্তু জংঘল আছে বহুত আৰু এনেকৈ ৰাস্তা বিচাৰি ধুনীয়া এটা ৰাস্তা পাই গ'লো আৰু এইফালেদি গৈ থাকিলে পাই যাম আৰু এইটো গৰু খাই আছে খা ভালকৈ খা কিবা কবি নেকি ছাবস্ক্ৰাইব কৰি দিয়ক আকৌ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কৈছে দেখিছে না গাইছ এনেকৈ গৰু এনেকৈ কয় আৰু সি ভিডিঅ' কৰি আহিছে এতিয়ালৈকে আহি পোৱা নাই আৰু এনেকৈ পাই গ'লোঁ এতিয়াতে খেলিব এতিয়া মই চাই থাকিম তো গাইছ মই নাখালোঁ ইহঁতে নাখালে বাজি খেলা হ'ব না মই আপোনাক খেলা দেখাম বাৰু আৰু এইটো মস্তটো কি এইটো মাটি খান্দিছিল মাটি খান্দাৰ কাৰণে চাই লওক এনেকুৱা হৈছে পানী জমা হৈছে ইয়াতে আৰু ইয়াতে মাটি খান্দিছিল
মানে ট্ৰেক্টৰে মাটিখনত খন্দা কাৰণে এটা পানী জমা হৈছে। তো এতিয়া খেল আৰম্ভ হ'ব। এটা বাল্টিত হৈ গ'ল আৰু এটা বাল্টি এতিয়া আহিছে। গুড ফিল্ডিং বেলেগ এটা বাল্টি চলিছে। এই বঢ়িয়া, এই ধৰক এই নাই নলে। আৰু বৰ্তমান যিটো পাৰ্টি বেটিং কৰিছে সেইটো হৈছে আমাৰ ইফালৰ পাৰ্টি, মানে আমাৰ ফালৰ পাৰ্টি। আৰু কোনটো পাৰ্টি জিকিব আপোনালোকে চাই থাকক। আৰু টাৰ্গেট হৈছে 61। বঢ়িয়া। আৰু এইটো 6 আৰু এইটো 6 মাৰিলে ই 4 হৈ গ'ল ইফালে। তো গাইজ আৰু এক অভাৰত 8 ৰান লাগে। কোন যে হ'ব কোন হাৰিব আপোনালোকে চাই থাকক। মই অন কেমেৰা লাইভ দেখাই আছোঁ আপোনালোকক। এক অভাৰত 6 ৰান লাগে। সৰি, এক অভাৰত 8 ৰান লাগে। মাছি পৰমকে থছি নাই দে। খুজিতি মাৰি কেইটা বল গেল হৰছি? 3টা বলত 6 ৰান লাগে গাইজ। 3টা বলত 6 ৰান। গাইজ 2টা বলত 6 ৰান, এটা 6 মাৰিলে হ'ব গাইজ। এটা 6 মাৰিলে গাইজ। এই ইমান ধুনীয়া বল, চান্স পোৱা বলটো গাইজ। গাইজ ইহঁতে হাৰিলে, আপোনালোকে দেখিলে। মই লাইভ কেমেৰা অন দেখাই আছো, ইহঁতে হাৰিলে। আৰু গাইজ শুনা মতে 200 টকা বাজি গেলছিল বোলে। 200 টকা গেল পানীত যোৱা নাই আৰু খেলি পেলাই মানে জয় হৈ নিশ্চিত। তো গাইজ এতিয়া ঘৰৰ ফালে গৈ থাকো। আৰু গধূলি হৈ আহিছে, ইহঁতে খেলিব গৈ জানে আৰু খেলে যদি গম নাপাওঁ। সিহঁতে ঘৰৰ ফালে গৈ থাকো। আৰু ইহঁতে হাৰিলে 6 ৰানৰ কাৰণে হাৰিলে। যে নহওক, হাৰাটো হাৰাই আৰু হাৰাটো কেতিয়া জিকা নহয়। 6 ৰানৰ কাৰণে হাৰিলেও হাৰা, 1 ৰানৰ কাৰণে হাৰিলেও হাৰা, মুঠতে হাৰিছে আৰু ইহঁতে। আৰু 61 টাৰ্গেট দিছিল, হাৰিলে। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভাল পাইছে লাগে তো কৰি দিব, লগত সাবস্ক্ৰাইব কৰি দিব চেনেলটো। আজিলৈ বাই বাই, জয় অসম। নেক্সট ভিডিঅ' লগ পাই আছোঁ, বাই বাই। আৰু গাইজ আহোঁতে ঠিকে আহিছোঁ। এতিয়া যাওঁতে ৰাস্তাটো বিচাৰি পোৱা নাই। ইফালে পানী আছে, এইবিলাক এনেকৈ জাপ মাৰি কিবাকৈ আহিলি দিয়ক ভাল ৰাস্তাটো।